আজি আকৌ পূজা চাবলৈ যাব লাগিছিলে নহয়। মাচোন কালি মোক একো কিনি নিদিলে ৰাতি। এনেহে গ'লো। কাইলৈ আনি দিমকৈ থাকিলেচোন চব। মই বোলো চচমা এখন কিন দে। আয়ো নিদিয়ে বোলে আলটু ফাল্টু বস্তু বোলে। মই বোলো আজিতে কিবা এটা কিনি দিবি। এতিয়া দিম বুলি কৈছিলে নহয়, দিব চাগে। তাকেহে এতিয়া ভণ্টিকো ক'ব লাগিব, মাকো ক'ব লাগিব, যায় নেযায় জানো। উঠোই পৰা ৰখি আছোঁ, মায়ে নিম কৈ আছে, নিনিয়েহে নিনি। এইবোৰ মানুহ গ'লেই। মই এতিয়া থাকিয়ে যাম এতিয়া। মায়ে মোক নিনিবই হ'বলা দেই। ইছ ৰাম ৰাম, মানুহবোৰ চব গ'লেই। এইবোৰ চব গ'লৈ। আমাৰ ভণ্টিজনী শুই উঠিলে নাই জানো, জহনীজনী এজনী কিনো কৰি থাকে। চব মানুহ যাবগৈ এতিয়া আমাক এৰি থৈ কি হ'ব এতিয়া। পূজা উতৰাবইছে কেতিয়া। মই এতিয়া ঘড়ীটোও নানিলোঁ, মোবাইলো নাই নহয় মোৰ ওচৰত। 10টামান বাজিলে নেকি, মানুহ চব গ'লচোন। ভণ্টি, পূজা চাবলৈ যাওঁ যদি ওলাই আকৌ। ইমান দেৰি কৈছনে, নহ'লে এতিয়া মাও নিনিব। এইবোৰ চব মানুহ গ'লেই। আমি থাকি যাম এতিয়া, আৰু দেৱী উতৰাব। তাৰপিছত কি পূজালৈ যাবি আৰু। এনেই আৰু বস্তুবোৰকে আনিবলৈ যাম। দেৱী চেৱীটো নাচাওঁৱে বাৰু। দেৱী চালেও চাম আৰু যি হয় বাৰু দেখা যাব। বস্তুকেইটা আকৌ নহ'লে নেপাম নহয়। সোনকালে ওলা। এইজনী মানুহ গ'লেই, চব গ'লে। এইবোৰ খুৰীহঁতি চব গ'লে। আমি থাকি যাম এতিয়া। ওলা সোনকালে ওলা দেই। থাকিয়ে গ'লি দেখোন। মই আকৌ কাপোৰ পিন্ধিলো, তই এতিয়া কাপোৰ পিন্ধিবলৈ আছেই। মোৰ দেখিছে নতুন চোলা যা পিন্ধি লগে দে। মোক মাতি থাকোঁতে গ'ল তোৰ। মোৰ পৰা নতুন বেগটো আজি লৈ যাম পাই। পুতলা আছে কপেট লগা। তই লাগে যা আকৌ। মোক মাতি থাকোঁতে যাব তোৰ। মোৰ পৰা নতুন কাপোৰ ওলালে, মাও ওলালে। মই এতিয়া যাওঁ দেই, তই আহি থাক। এজনী ওলালিয়ে তই। ইমান সোনকালে ওলালি নে? মই কথা শুই নাই থা বুলিয়ে। মোৰ এতিয়া গা ধুবলৈ আছে নহয় ভণ্টি। আহা দুইজনীয়ে কি হেৰি কৰো পাতি লোৱা। গতিকে আহা বহি ল'বি আহ। চকীখন মই তোলে বুলি আনিয়ে থৈছোঁ। আহা বহি আহ। গৈছো। তই কি কিনিবি? তই বেগটো ললিয়ে? কালি ললো। কালি ললি, এতিয়া আকৌ লৈ যাবি তই? মই নতুন বেগ মই লৈ যামেই। তই আজি কি কিনিবি হে? আজি কিনিম, চেণ্ডেল কিনিম, আঙুঠি কিনিম, হাতত মণি কিনিম, তাৰপৰা খাৰু কিনিম, আৰু মই ফুট কিনিম, লিপষ্টিক কিনিম, মেকআপ কিনিম, আনলা কিনিম, আৰু নকপিলিচ কিনিম, আৰু কাপোৰ দাম 3যোৰমান ল'ম। মোক মায়ে লৈ দিম কৈছে। ডাঙৰজনী জীয়েকক নলওঁ কৈছে, সৰুজনীকে লৈ দিম কৈছে। তই হেৰি গম পাবি, মই লৈছোঁ পাই। আৰু এই বেগটো মই লৈ যাম। আৰু ডাঙৰ বেগ এটা কিনি দিম কৈছে, বাৰ্বি লগা। আৰু বাৰ্বি বক্স এটা কিনি দিম কৈছে। বহুত বস্তু কিনিবা, তোক নিকিনো বুলিয়ে কৈ দিছে আৰু। মোক পইচা খিনি কোনে ল'লে? এতিয়া ল'লি? তই মোক পইচা অলপ খতম কৰি দিলি। পূজা এতিয়া চাবলৈ মই কি সুধা হাতে যাম নেকি? এতিয়া মোক মায়ে ইমান ধুনীয়াকৈ থৈ দিব দিছিলে। তই মোক পইচাখিনি কি কৰিলি? পইচা ওলা। পইচা এটকা এটাও নাই। মোক ইয়াত 300 টকা আছিলে, তই 300 টকা লৈ ল'লি। তোক মই পইচা দে, মোক পইচা দে, উলিয়াই পইচা দে। পইচা দে, তই জল্দি পইচা দে মোক। নহ'ব নহয়। তোক আকৌ মই ভালকে মাতিছিলোঁ বোলো কিনো ল'বি সুধো আজি বোলো ভণ্টিয়ে কিনো ল'ব বোলো। মই বোলো হেৰি আকৌ তই আকৌ মোক এতিয়া আকৌ হেৰি পইচা হেৰালে সেইবোৰে হিচাপ দি আছোঁ। আকৌ কাপোৰ তই ইমান ল'লিয়ে, এতিয়া আকৌ এইবোৰ ল'লোয়ে। কালি ৰাতি আকৌ মই একো নেপালোৱে। এতিয়া তই সেইবোৰ হিচাপে লৈ আছ যে, তোৰ পইচা হেৰালে আকৌ মই কেনেকৈ জানিম? তই আকৌ মোকহে কৈছ যে। এতিয়া মই নাজানো নহয় ভণ্টি, পইচা হেৰালে আকৌ কি কিনো সেইটোৱে সুধিছিলোঁ। তই ভালকৈ পাতো দুইজনীয়ে কি কিনো, নহ'লে আৰু মায়ে এইবোৰ কিনি চিনি নিদিব। আৰু কি খাওঁ পাতি লওঁ ইয়াতে, নহ'লে এইবোৰ কিনি কৰি নিদিব নহয় মায়ে, গম পাৱ নাই তই? বহী এখন আনোগে নেকি? তাত লিষ্ট বনাই ল'ম, কি খাম, কি কিনিম। কালি আকৌ পূজালৈ গ'লো হয়, কিন্তু মায়ে চাওমিনহে খোৱালে মোক। মই ভাবিছিলোঁ যে চিকেন চাওমিন আৰু ম'ম' খাই আহিম বুলি ভাবিছিলোঁ। এই মায়েজনী যিহে আৰু বকবকনি, মই চাওমিনে খাই থৈ গুচি আহিলোঁ আৰু। বস্তু ল'বই নাপালোঁ। মই বহীখনকে লৈ আহিম লিখিবলৈ। বাপেকে আজি পুৰা খাম। এনেও মাজনী বৰ বকবকনি। হেৰি নহয় আকৌ, বহীখন আনিলে আকৌ এতিয়া লিষ্টখন বনাম যেনিবা, আকৌ বহলাত আকৌ তাত আকৌ মেলিবগৈ নোৱাৰিম নহয়। পূজা ঘৰত আকৌ মেলি ফুলিবোৰ মায়ে গালি দিব। কি কৰিবি এতিয়া? মনৰ লিষ্ট খাম এইবোৰ চাওমিন খাম, ম'ম' খাম, ফুচকা খাম। ফুচকা খাবি নাই? ম'ম' খাবি নাই? চাওমিন খাবি নহয়? এতিয়া কি কিনিবি সেইটো ক, কি ল'বি আৰু ভালকে ক। সেইটো হ'লেই হ'ব আৰু। কি ল'ম বাৰু? তোৰ চোলা আছে, এইটো বেগটো ল'লিয়ে। মোৰ তথাপিও কাপোৰ 3যোৰমান ল'ব লাগিছিলে হয়। ডাঙৰ পুতলা দুটামানো আছে। আৰু কি ল'বি আৰু তই? এটা কামেই কৰিম, খাই থৈ গুচি আহিম নেকি? এইবোৰ বস্তু চস্তু নিকিনো থ। এইবোৰ কিনিলেও এনেহে যাব। আৰু এইবোৰ মাৰ পৰা গালি খাই থকাতকৈ বস্তু কিনাতকৈ
পিছে মোক আকৌ লগৰ কেইজনীমানলৈ কিবা এটা আনিব লাগিছিলে ন, নহ'লে সিহঁতি ক'ব নহয় তই পূজাৰ পৰা মানে কি আনিলি বুলি ক'ব নহয়। মোকো ক'ব, ময়ো ল'ব লাগিব। তাকে এতিয়া মায়ে আকৌ পইচা দিবও লাগিব নহয় আমাৰ দুজনী। এটা কাম কৰিবি, এই চাওমিন প্লেটৰ পইচা ৰখাবি, ম'ম' প্লেটটো খাই থাকিবি। দুইজনীয়ে ভাগ কৰি খাব লাগিবচোন তেনেকৈ হ'লে। কি ক'ব? কালি যে তই চাওমিন প্লেটকে খাবলৈ পালি, মই সেই প্লেটো নাপালোঁ। যি প্লেট খাবলৈ দিছে গোটেই বেয়া খাবলৈ দেই, কিনো খাবি বোলো উঠি গুচি আহিলোঁ। কি ক'ব? তাকে ভাবিছোঁ তই কি কওঁ বাৰু। মই ভাবিয়ে পোৱা নাই। এই মায়ে এতিয়া গালিয়ে পাৰিব, বৈ বৈ মই গায়ে ধোৱা নাই নহয় ওলাব লাগে। যা ধুই লগে, মই আকৌ ৰেডি হ'লো নহয়। এটা কথা কচোন, বাকী চব কথা বাদ দিলো, তই মোৰ পাঁচটোৰ পইচাটো সঁচাকে হেৰালি ন, ললি তোৰ ন? মই পাৰ্চটো তই কালি আনিলি বুলি জানো আৰু দোকানতে দেখিছিলোঁ, সেয়া মই আকৌ লগৰবোৰ লগত থকা নাছিলোঁ জানো। তই পাৰ্চটো ল'লি বুলি গম পালি, চুবই নিদিলিচোন। তই মোক চুবলৈ চুই চাওঁ দে বুলি ক'লো, তই নিদিলিয়ে, দেৰকে লৈ গ'লিগে আৰু মই কেনেকৈ গম পাম তোৰ পইচা কোনে নিলে। ৰাতি চুচুক চামাক কৈ আছিলে, কোনে কৈ আছিলে আকৌ ফোনৰ মাতডালো শুনিছিলো। মই আকৌ নাই নিয়া দেই, মই এইবোৰ পইচা চইচা একো নাজানো। আকৌ লেকচাৰ মাৰি থাকিলে যোৱা নহ'বই। মই গাটো ধুই লওঁগৈ বুজিছ ভণ্টি, তই আকৌ ওলালি নহয়, মায়ে মোক এৰি থৈ যাবগৈ নহ'লে। তই বহি থাক দেই, মই যাওঁগৈ। হ'ল মই পইচাকেইটা লুকুৱাই থৈছিলো লগৰ ছোৱালী কেইজনীক দিম বুলি, 300 টকা। এতিয়া আকৌ মই মাক তাইৰ লগত মাৰ খুৱাব লাগিব পইচাকেইটাৰ লগত। মোৰ পইচাকেইটা ইয়াতে আছিলে, মই এনেহে গ'লো। তাইক কি কিনিম বা ভাবিব লাগিব তাতে গৈ পিনি। ভালি হ'ব পাই, পইচাকেইটা পালো বাৰু। মোৰ মনি বেগটো ধেৰ পইচা আছে। লা লা লা